আজি ৰাতিটো একদম প্লেন কৰা নাছিলোঁ। হঠাৎ সকলোৱে ক'লে ব'ল খানা এটা খাই দিওঁ। তাৰ পাছত সাধাৰণ এটা নাইট মেমৰি হৈ গ'ল। এইজন লোহিত ওৰফে লেলা, মোক যোনে জানে ইয়াকো জানে ভালকে। আমি সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈছোঁ, একেলগে খেলা ধূলা খেলিছোঁ। এতিয়া আমি আহি পালোঁ মাংসৰ দোকান, মাংস নিব আহিছোঁ আমাৰ চকতে ওচৰতে। আৰু 3জন বন্ধু ৰৈ আছে ঘৰত। আমি আহি পালোঁ এতিয়া ধ্ৰুৱহঁতৰ ঘৰ। আজি আমি ধ্ৰুৱহঁতৰ ঘৰতে খানাটো খাম। অ ডেকা ডেকা অ কলিং বেলো দিছে নেকি? ক'ত হা মই দিছিল কলিং বেলটো মই দেখা নাপালো নহয়। কি কালাৰ কৰিছে দেখোন? আৰু তো পাগলা কৈ সি ভিতৰত নেকি? ৰান্ধনী ক'ত? মেইন ৰান্ধনী হা? চয়া চচ ন এই আঞ্জা বনাব নোৱাৰা নেকি? প্ৰিমিয়াম ৰান্ধনী নে কি? আমাৰ ৰান্ধনী কুমাৰ স্পেচিয়েল। আলুটো ভাজি লৈছে নেকি? চিষ্টেমত যাই আছে ৰান্ধনী, কিন্তু A1 ৰান্ধনী। চাওঁ আলুটো ভাজি লোৱা নেকি আগতে? চিষ্টেমত যাই আছে। বিলাহীও চিষ্টেমত কাটছে ও লাম্বা লাম্বা কি আছে? কি আছে? এইটো গৰম, এইটো আমাৰ কাশ্মীৰী মিক্স, এইটো চাহী গৰম, এইটো টেষ্টি বাৰু। আচ্ছা চাহী গৰম, জিৰা, এইটো চিকেন, ধনিয়া নাই, কেঁচা ধনিয়াটো আছে। মোৰ লগত যোনে যোনে চলে ধনজিতক চবে জানেই আৰু। আমি একেলগে পঢ়া পুৰা ক্লাছ আগৰ পৰা একেলগে পঢ়া। আৰু আজি ডেৰ বছৰ 2 বছৰ ধৰি পুৰা পুৰি একদম মোটামুটি ক্লাছ 5 পাওঁতে আমাৰ কিমান বছৰ আছিল? 5 পাওঁতে এইফালে 9, 10 বছৰ আছিল। 10 বছৰৰ পৰা আজি কিমান হ'ল? 29 বছৰ, মানে 20 বছৰ হ'ব আৰু 1 বছৰ গেলি আমাৰ হা আমি ঠিক কাটতে লাগে। আৰু আছে আৰু এটা বহি আছে, এটা নহয় দুটাই আছে। খেলা চাই আছে। পানী গৰম কৰি হৈছে চাইডত। আচ্ছা আচ্ছা দে। নিমখ লাগে যদি কালাৰ আছে কিন্তু বন্ধকত নিমখ দিব কি কিছুমান মুহূৰ্ত কেমেৰাত ৰেকৰ্ড হয় আৰু কিছুমান হৃদয়ত থাকি যায়। কেতিয়াবা লাইভত ডাঙৰ কিবা নালাগে, এনেকুৱা ৰেণ্ডম ৰাতিবোৰেই বেছি সুখ দিয়ে। নাই টেনশ্যন, নাই অভাৰ থিংকিং, কেৱল বন্ধু, হাঁহি আৰু অলপ স্মৃতি। ভাত চাত খোৱা হৈ গ'ল, এতিয়া অলপ ৰেষ্ট লুইত বনিয়া। হেল্ল' হাই খাই এলো নাই, খাই এলো চিষ্টেমেটিক নাই, মাংস খবৰটো কেনেকৈ হৈছে আন্দাজ? বঢ়িয়া আছে বস্তুটো সেইটো লাইট নাই বে আজি একদম এইটো ফেণ্টাষ্টিক। এইবোৰ মুহূৰ্ত বাৰে বাৰে নাহে, সেইকাৰণে আজি ৰাতিটো জীয়াই ল'লোঁ অলপ। সাঁচি ৰাখিলোঁ মোৰ ইউটিউব চেনেলত আমাৰ স্মৃতিবোৰ, আমাৰ মৰমবোৰ। দালি টাইপৰ হয়
মানে গ্ৰেভিটো বঢ়ে জোল মানে জোলো নহয় এইটো জোল বুলি ক'ব নোৱাৰি সৰু মানে পাৰফেক্ট পুৰা একদম পাৰফেক্ট তাতে পাচলি খাব লাগিব না এটা এটা খাব নেক্সট টাইম খাম মাংসটো কেনে হ'ব এইটো সৌৰভ খাৱাৰ বাবে সৌৰভে দিছে আজি খানাটো স্পেচিয়েলি মিলি দিছো এইটো ডেকাৰ ঘৰত খোৱা আজি এই হেলিকপ্টাৰ পাংখা ঘূৰি আছে এতিয়া আমি যাওঁ আৰু দেৰি হ'ল খানা চানা খাই এতিয়া ধনীজক চাব যাই আছোঁ ধনীটোৰ ঘৰত বাছ গাছ চাছ গোটাই পৰছি বৰষুণ দিছিল লাইট নাই মজা কথা মানে কি আৰু কলকাতাত থব আহিছে মোক কলিয়া কথাটো আগতে ট্ৰেক্টৰৰ মাটি থাকিব মানে মাটি পেলছো নেকি মাটি ইয়াত থৈ কিনে এতিয়া যাওঁ আৰু বহুত দেৰি হৈ গ'ল ৰাতি থাকি থাকি ভাল নাথো মৰ্ণিং যাব লগা ঠিক আছে বাই বাই গুড নাইট